Hello everyone, welcome জনাইছো সকলোকে শিখাস কুকিং ষ্টেচনৰ আৰু এটা ভিডিঅ' লৈ আজি আপোনালোকক বনাই দেখুৱাবলৈ ৰেচিপিটো হৈছে ঠেকুৱা। এইটো এটা ড্ৰাই মিঠাই হয় আৰু বিহাৰী সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ ছট পূজাৰ সময়ত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰে। মই বিহাৰী সম্প্ৰদায়ৰ লোক এগৰাকীৰ পৰা শিকি ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছো আৰু ইয়াৰ সাৰফেচটো এনেকুৱা খহটা বা ৰাফ টাইপৰে হয়। আহক ঠেকুৱা বনাবৰ কাৰণে মই সামগ্ৰীবিলাকৰ জোখখিনি লগতে কৈ যাম। তাৰ কাৰণে এটা ডাঙৰ মিক্সিং বাটিত 2 কাপ ৰঙা আটা ব্যৱহাৰ কৰিছোঁ। চাহ খোৱা কাপেৰে মই জোখখিনি লৈছোঁ। আটাৰ সলনি ময়দাৰো বনাব পাৰি ঠেকুৱা, কিন্তু অৰিজিনেলি বোলে ঠেকুৱাবিলাক আটাতেই খাবলৈ বেছি টেষ্টি হয়, ক্ৰিস্পি হয়। আৰু ইয়াত এতিয়া মই দিছোঁ 1.5 চামুচ খিচমিচ। ইয়াত থকা যিবিলাক বস্তু আপোনালোকৰ ওচৰত এভেইলেবল নাই সেইখিনি বস্তু নিদিলেও একো কথা নাই, কিন্তু আটাটো ইয়াৰ মেইন হয়। কিচমিচ দিয়াৰ পিছত ইয়াত মই দিছোঁ 2 চামুচ ডাব নাৰিকল। ইয়াত দিছোঁ এতিয়া আধা চামুচ কেঁচা চফ আৰু এতিয়া টেষ্টটো বেলেঞ্চ কৰিবৰ কাৰণে ইয়াত অকণমান নিমখ দি দিছোঁ। আৰু নিমখ দিয়াৰ পিছত ইয়াত এতিয়া মই 1 কাপতকৈ অলপ কম গুড়ৰ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। গুড়ৰ পাউডাৰ যদি আপোনালোকৰ ওচৰত এভেইলেবল নহয় তেতিয়া ইয়াৰ সলনি আপোনালোকে আধা কাপ চেনি পিচি ল'ব পাৰে, বা চেনিও যদি দিব বিচৰা নাই তেতিয়া আধা কাপ গুড় আধা কাপ গৰম পানীত গুলি সেইখিনিও যোগ কৰিব পাৰে। আৰু এই গোটেইখিনি ইয়াত দি ভালদৰে এনেকৈ শুকানেই মিক্স কৰি লৈছোঁ। ঠেকুৱাখিনি ক্ৰিস্পি আৰু কোমল হ'বৰ কাৰণে ইয়াত এতিয়া মই 3 চামুচ ঘিউ যোগ কৰিছোঁ। 2 কাপ আটাৰ কাৰণে 2-3 চামুচ ঘিয়ে একদম জোখৰ হয়। তাতকৈ বেছিকৈ আমি ঘি দিব নালাগে, কাৰণ যদি বেছিকৈ ঘি দি এনেকৈ মঠা হয় তেতিয়া পিছত তেলত দিয়াৰ লগে লগে ঠেকুৱাবোৰ পূৰা ফাটি যায়। আৰু এতিয়া গোটেই ঘিউখিনি দি গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ, যাতে গোটেই ঘিখিনিৰ লগত আটাখিনি ভালদৰে মিক্স হৈ যায়। ঘিৰ পৰিমাণটো একদম সঠিক আছে নাই এনেকৈ মুঠিয়াই চাব লাগে, আৰু এনেকৈ বান্ধ খাই গ'লে তাৰমানে ঘিৰ পৰিমাণটো ঠিকে আছে। যদি বান্ধ খাই নাযায় তেতিয়া আৰু 1 চামুচমান ঘি দি ভালকৈ মঠি ল'ব। গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত এতিয়া মই 1 কাপতকৈ অলপ কম পানী লৈছোঁ, আৰু পানীখিনি নৰ্মেল টেম্পাৰেচাৰত থকা পানীয়ে লৈছোঁ। আৰু এতিয়া অলপ অলপকৈ পানী দি এটা খহটা বা ৰাফ আৰু টাইট টাইপৰ ডো বনাই ল'ম। এইটো আটা মঠাৰ দৰে একদম মিহি হ'ব নালাগে। ঠেকুৱাৰ ছাৰফেচটো সদায় খহটা বা ৰাফ আৰু টাইট টাইপৰে হয়, মানে বাহিৰৰ পৰা পূৰা টাইট আৰু ভিতৰৰ পৰা পূৰা ক্ৰিস্পি আৰু কোমল হয়। গতিকে অলপ অলপকৈ পানী দি এনেকৈ টাইট ডো বনাই ল'ম। পানীৰ সলনি আপোনালোকে নৰ্মেল টেম্পাৰেচাৰত থকা গাখীৰো ব্যৱহাৰ কৰিব পাৰে। এয়া ডোটো ৰেডি হৈ গ'ল। মোৰ মঠিবৰ কাৰণে আধা কাপ পানী ব্যৱহাৰ হ'ল, আৰু ছাৰফেচটো চাওক এনেকুৱা খহটা বা ৰাফেই হ'ব লাগে আৰু টাইট ডো হ'ব লাগে, মানে বহুত বেছি এইটো ঢিলাও নহয় আৰু বহুত বেছি একেবাৰে টাইটো কৰা নাই। এতিয়া সৰু সৰু চাইজত বল বনাই ল'ম, আৰু নিজৰ ইচ্ছা অনুসৰি আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। মই 2টামান শ্বেপ দি আপোনালোকক দেখুৱাই দিম, আৰু তাত ডিজাইনো দিব পাৰে। ছাইডবোৰ এনেকুৱা ফটা ফটা টাইপৰে হয়, দেখিবলৈ যদিও শ্বেপটো বহুতেই বেয়া হয়, কিন্তু খাবলৈ এইটো বহুত টেষ্টি আৰু কোমল হয়। এতিয়া মই কাটা চামুচখনেৰে এনেকৈ ডিজাইন দিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি বা পচন্দ অনুসৰি যিকোনো ডিজাইন দিব পাৰে। এয়া এটা হৈ গ'ল। এতিয়া আৰু এটা বেলেগ ডিজাইন দি দেখুৱাম। এইটো মই অভেল শ্বেপত বনাইছোঁ। এনেকৈ হাতৰ তলুৱাৰে অলপ হেঁচি হেঁচি দিছোঁ, আৰু তাৰপিছত এডাল সৰু মিহি মাৰি বা আপোনালোকে টুথপিকো ব্যৱহাৰ কৰিব পাৰে, সেইডাল দি এনেকৈ ডিজাইন দি দিছোঁ পাতৰ ষ্টাইলত। আৰু একেদৰে মই বাকীখিনিও এনেকৈ বনাই যাম। কেৰাহীত ৰিফাইন তেল দি গৰম হ'বলৈ দিছিলোঁ, আৰু তেলখিনি গৰম হৈ গৈছে। এয়া মই গোটেই ঠেকুৱাখিনি বনাই হৈ গ'ল। তেলখিনি মই মিডিয়াম গৰম হ'বলৈ দিম, আৰু তেলৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এয়া মই বেলেগ বেলেগ শ্বেপ দি আৰু বেলেগ বেলেগ ডিজাইন দি গোটেই ঠেকুৱাখিনি বনাই ল'লোঁ। অকণমান দি চাইছিলোঁ, তেলৰ টেম্পাৰেচাৰটো ঠিকে আছে, মানে এইটো দেখিছেনে লগে লগে ওপৰলৈ উঠি অহা নাই, এনেকুৱাই হ'ব লাগে। আৰু ইয়াত এতিয়া ঠেকুৱা 5-6টামান দি দিম। একেবাৰতে মই গোটেইখিনি নিদিওঁ, আৰু এতিয়া দিওঁতে গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ।
যেতিয়া দি হ'ব তেতিয়া গেছৰ ফ্লেমটো ল' কৰি দিম। ল' ফ্লেমতে এইখিনি বনাব লাগে। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিলোঁ আৰু এইখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ম, মানে অকণমান ৰঙচুৱা হোৱালৈকে। একেবাৰে হাই ফ্লেমত ভাজিলে ওপৰতো পূৰা ৰঙা হৈ যায় কিন্তু ভিতৰবোৰ ভালদৰে নিসিজে। এইখিনি অলপ সিজিছে আৰু অলপ ৰঙচুৱা কৰি ল'ম। এইখিনি হৈ গ'ল। এতিয়া তেলৰ পৰা উঠাই লৈছোঁ আৰু এনেকুৱাই বাহিৰৰটো পূৰা টান টান টাইপৰ হয় আৰু ভিতৰটো বিৰাটেই ক্ৰিস্পি আৰু কোমল হয়। মই ইমান গল্ডেন ব্ৰাউন কৰি ৰাখিছোঁ, ইয়াতকৈ বেছি মই ৰঙচুৱা নকৰোঁ, নহ'লে পিছত ঠাণ্ডা হ'লে কালাৰটো আৰু ক'লা হৈ যায়। এনেকৈ বনাই এয়াৰটাইট কণ্টেইনাৰত ভৰাই 1 মাহলৈকে পূৰা খাই থাকিব পাৰি, একো বেয়া নহয়। গোটেই ঠেকুৱাখিনি মই বনাই ল'লোঁ। এতিয়া আপোনালোকক এটা ভাঙি দেখুৱাম চাব। বাহিৰটো যদিও এনেকুৱা টান আৰু খহটা টাইপৰ হয়, ভিতৰটো বিৰাটেই কোমল আৰু ক্ৰিস্পি হয়। ৰেচিপিটো যদি ভাল পালে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো দবাই থ'ব, তেতিয়া আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাব। আৰু ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু এটা ৰেচিপি লৈ সোনকালে আহি আছোঁ। বাই বাই।